নমস্কাৰ বন্ধুসকল, ভণ্টিৰ বিয়াৰ দ্বিতীয় আৰু শেষৰটো ব্লগ লৈ পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে 10 মাৰ্চ, সেই বিশেষ দিনটো যিটোৰ কাৰণে আমাৰ পৰিয়ালৰ লগতে সকলো শুভাকাংক্ষীয়ে অতি আগ্ৰহেৰে বাট চাই আছিল। এতিয়া ৰাতিপুৱা হৈ আছে আৰু বিয়াৰ আলহী অহা ষ্টাৰ্ট হোৱা নাই বাৰু, আৰু মানুহ নহাৰ আগতে ৰভাতলিত অকণমান ফুৰি লওঁ মই। এই গোটেইটো হৈছে আলহী বহাৰ জেগা। ইয়াত কইনা বহিব, বৰ ধুনীয়াকৈ সজাই থৈছে। এইফালে আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, এইফালে ৰান্ধনীয়ে কাম ষ্টাৰ্ট কৰিয়েই দিলে আৰু যিসকল লোকে ভাত নাখায় তেখেতসকলৰ কাৰণে ইয়াত জলপানৰ ব্যৱস্থা কৰা হৈছে। এইখন হ'ল মেইন গেটখন আৰু ছাইডত দুখন সঁফুৰা ধুনীয়াকৈ সজাই থোৱা হৈছে। ৰাতিপুৱাৰ কাৰ্যসূচী হ'ল নাম পাতিছে, খেলৰ ভকতসকল আহিছে। ৰেডি হ'লোঁ, লগৰো আহিছে, আলহী অহাৰো ষ্টাৰ্ট হ'ল আৰু এতিয়া। আলহী অহাৰ পিছত গোটেই ভিতৰৰ পৰিৱেশটো এবাৰ চাই লওক। ভিডিঅ'টো ভাইটি এটাই কৰিছে। ছোৱালীৰ ককায়েক হিচাপে দায়িত্ব কিমান হ'ব গম পাইছে, আৰু মোবাইলটো ইউজ কৰিবলৈ ভালকৈ সময় পাম নে নাপাম সন্দেহ হৈছে। ভাইটিকেইটাকে কৈছোঁ আৰু যিমান পাৰ ভিডিঅ' তুলিবি আৰু। এতিয়া আহকচোন আমাৰ অসমীয়া সংস্কৃতিৰ এটা ঝলক চাই লওঁ। ঢুলীয়া নাচনী সকলোবোৰ আছে। তেখেতসকল আহি পোৱা অকণমান দেৰি হ'ল বাৰু, এতিয়া সন্ধিয়াৰ পৰা ষ্টাৰ্ট কৰিছে আৰু। খকচোন দেই, মোক খকচোন মানে আহিব আৰু।
খাইছোঁ আৰু দেই ঐ ছোৱালী চাহ এইফালে এই দুটা অলপ আগতে খাইছিলে কিন্তু 3 নম্বৰ বাৰ হৈছেহে 3 নম্বৰ মই পুৰা একদম প্ৰুফ লৈ গৈছোঁ কেইটা খাইছে এইটো কলাটো কি পালি তিল চাটনি নাছিলে যে আগতে আছিলে মাজত নিদিলে ফাইনেলি দৰা আহি পালেহি আমাৰ কইনা ঘৰৰ ৰাইজ দৰা আগচাত পূৰা লাগি গৈছে ইয়াত ক'বলৈ বিশেষ একো নাই আহকচোন সকলোৱে একেলগে উপভোগ কৰোঁ
ফটোকে কেইখনমান দিছোঁ কাৰণ কেমেৰাত বোলে চাৰ্জ শেষ হৈ গৈছিল বহুতখিনি থাকিলে বাৰু ৰীতি নিয়ম দৰা অহাৰ পিছত মই নিজে বহুত ব্যস্ত হৈ গ'লোঁ নীতি নিয়মখিনিৰ কাৰণে আৰু ভাইটিকেইটাই যি কৰি আছিল ভিডিঅ' যি দেখিছে তাহাঁতি দৰা অহাৰ পাছৰ মুহূৰ্তখিনি দেখুৱাব পৰাহেঁতেন ভাল লাগিলহেঁতেন কিন্তু উপায় নাই এতিয়া এতিয়া দৰা যাবৰ হ'ল আৰু ইমানতে ভণ্টিৰ বিয়াৰ ব্লগটো সামৰণি মাৰিছোঁ সকলোৱে যাতে ভণ্টিক আশীৰ্বাদ কৰে আশা কৰোঁ বিয়াৰ 2টা ব্লগেই চাই ভাল পালে পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ